Acms आसाम साहा मजदुर संघनि गेवलां सावरायमा जथुम बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोङाव थानाय फातेमाबाद साहा बागाननि गेलेग्रा फोथाराव दिनै आसाम साहा मजदुर संघआ मोनसे गेवलां सावरायमा मेल लानाय जादों। बे सावरायमा मेलाव बाहागो लादों आसाम साहा मजदुर संघनि कामरुप ब्रान्चनि गाहाय नेहाथारि समर सिंह गर, फातेमाबाद साहा बागाननि एडमिनिस्ट्रेटर राजेन कुमार जालान आरो मेनेजार दुलाल चन्द्र राय, ससियेल वार्कार मफिज उद्दीन, आसाम साहा मजदुर संघनि आफादगिरि हिरालाल खेरकाटा लोगोसे बागाननि गासै लेबारफोरखौ लाफानानै खुंनाय जादों। मेलनि गेजेरजों आसाम साहा मजदुर संघनि नेमखान्थिनि सोमोन्दै बुजायनानै होनाय जादों आरो आथिखालनि थासारियाव साहा बागानफोरा माबायदि सोलिगासिनो बेनि सोमोन्दैबो सावरायनाय जादों आरो खौरांनि गेजेरजों फोरमायदों दि आसाम साहा मजदुर संघनि कामरुप ब्रान्चनि गाहाय नेहाथारि समर सिंह गर बिथाङा जेब्ला साहा बागाननि मालिक फैयो अब्ला आसाम साहा मजदुर संघआ मान होयो आरो मालिकआबो लेबारफोरनि दाबिनाय एबा हास्थायनायखौ जाफुंहोनो हानांगोन आरो आसामाव जेब्लासिम साहा बागान मजदुर संघआ थागोन अब्लासिम आसामाव साहा बागाना थागोन। অসম চাহ মজদুৰ সংঘৰ ফাতেমাবাদ চাহ বাগিচা কমিটিৰ সাধাৰণ মিটিং আছিল আৰু এই মিটিঙৰ উদ্দেশ্য হৈছে যে অসম চাহ মজদুৰ সংঘৰ নিয়ম নীতিৰ বিষয়ে আমি বুজালোঁ আৰু বৰ্তমান পৰিস্থিতিত বাগানবিলাক কেনেকুৱা চলিছে সেই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু যিহেতু ৰাজেশ জালান বুলি নতুন এডমিনিষ্ট্ৰেটৰ আহিছে, মালিক নহয় বাৰু, মালিক দেহাচাঁদ বসুমতাৰী হয়, তেখেতে নিজে ক'লে আৰু আমি সদায় মালিকক অসম চাহ মজদুৰ সংঘই সন্মান দি আছোঁ। কালিও যিবিলাক মানুহ মালিক আহিব আমি সন্মান দিম, কিন্তু আমাৰ কথা হৈছে শ্ৰমিকৰ দাবী দবুসমূহ, শ্ৰমিকৰ আপত্তিসমূহ তেওঁলোকে নিষ্পত্তি কৰিব লাগিব। আৰু অসমত যেতিয়ালৈকে অসম চাহ মজদুৰ সংঘ থাকিব তেতিয়ালৈকে অসমত চাহ বাগিচা থাকিব। হয়, দুই এখন বাগানত কেতিয়াবা ভুলবশতঃ নানা ধৰণৰ প্ৰলোভন দি ইউনিয়নৰ মাজত গণ্ডগোল কৰিব পাৰে, সেইটো টেম্পৰাৰী, বেছিদিন নাথাকে। কাৰণ অসম চাহ মজদুৰ সংঘৰ আণ্ডাৰত এতিয়া ডাঙৰ বাগান আছে 841খন আৰু সৰু স্মল টি ৱাৰ্চাৰ্ছ আছে 1,22,000। গতিকে অসমত এছিয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী সংগঠন Acms, আসাম চাহ মজদুৰ সংঘ। আসাম চাহ মজদুৰ সংঘই সদায় সংবিধান মানে, আসাম চাহ মজদুৰ সংঘই আইন কানুন মতে কাম কৰে। আসাম চাহ মজদুৰ সংঘই কেতিয়াও বেআইনীভাৱে কোনো মেনেজমেণ্ট বা কোনো বাগানত ষ্ট্ৰাইক নকৰে, মাৰপিট নকৰে। আমি নিয়ম মতে কাম কৰোঁ, সেইকাৰণে আমি সকলো কামতে আমি কৃতজ্ঞতা লাভ কৰি আছোঁ। আৰু আজি যিহেতু আপোনালোকে জানে ফাতেমাবাদ বাগিচা এখন আজিৰ বাগিচা নহয়, 1926 চনত নৱাব মুৰাদ খানে সৃষ্টি কৰিছিল আৰু তেখেতৰ ছোৱালীৰ নাম আছিল বেগম ফাতেমা আৰু ফাতেমা নামতে বাগানখন আছে। তেখেতে বৰ বেছিদিন চলাব নোৱাৰিলে, বহুত খেলি মেলি হ'ল, তো মাত্ৰ 38 ইয়াৰ্ছ চলালে। তাৰপিছত আকৌ চৌধুৰী ফেমিলিক দিলে 1964ত, তেখেতৰ 34 ইয়াৰ্ছ চলালে। আৰু এতিয়া আমাৰ মাননীয় দেহাচাঁদ বসুমতাৰী তেখেতে ভালে চলাইছিল, কিন্তু 3 বছৰ খুব ভাল চলালে, তাৰপিছত লাহে 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 বেয়া ফাললৈ গুচি গ'ল। আমি কাকো বদনাম নিদিওঁ কিয় বেয়া ফাললৈ গ'ল। আমাৰ কথা হৈছে যে মালিকো ভালকৈ চলাক, শ্ৰমিকো ভালকৈ কাম কৰক আৰু সুবিধা মতে আমি আইন কানুনবিলাকৰ সুবিধাবিলাক যাতে আমি পাব লাগিব। আৰু সেই উদ্দেশ্য লৈ আমি মালিক পক্ষক সম্পূৰ্ণ সহায় সহযোগ কৰিম বুলি আজি মিটিঙত প্ৰস্তাৱ লৈছোঁ। আৰু মালিক আৰু শ্ৰমিকক যাতে সকলো ধৰণৰ পৰা সকলোৱে সহায় সহযোগ কৰিব, এই হিচাপে আমি মিটিং কৰি আজি মিটিংখন ইমানতে সমাপ্ত কৰিলোঁ।